পৰৱৰ্তী খবৰ ধেমাজিৰ চিলাপথাৰত ৰাজ্যিক কবি সমাৰোহ ধেমাজিৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় অসম কবি সমাজৰ এই সমাৰোহত ৰাজ্যৰ বিভিন্ন ঠাইৰ 200 শতাধিক কবিয়ে অংশগ্ৰহণ কৰে চিলাপথাৰৰ কেইবাটাও সামাজিক সাংস্কৃতিক গঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই কবি সমাৰোহ সন্মিলন আমাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ পাই মই নিজেই ধন্য মানিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবি সমাজ বিশেষকৈ প্ৰায় 5 শতাধিক কবি সাহিত্যিক আহি আমাৰ এই চিলাপথাৰত পদাৰ্পণ কৰিছে আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত আদি ভৰি দি যিমান এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিলে কবিতাৰ মাধ্যমেৰে এটা সুন্দৰ এটা পৰিৱেশ যি ৰচনা কৰিলে তাক লৈ আমি সঁচাকৈ আপ্লুত বন্ধুসকল মই খুব আনন্দিত চিলাপথাৰলৈ আহি যেতিয়া গেটখন সোমাইছোঁ এই বিজ্ঞান মহাবিদ্যালয়লৈ সোমায়ে মই গেটখনতে কবিতা গুণ পাইছোঁ আৰু সোমায়ে ছাত্ৰসকলে আমাৰ কলেজ ইউনিয়নৰ সন্মানীয় আমাৰ ছাত্ৰ বন্ধুসকলে আমাক আদৰি আনি আমাক দুটা ভাল বস্তু দেখুৱালে 100 অৰ্কিড আছে আৰু ইয়াত কলচী উদ্ভিদো আছে যিটো সাধাৰণতে মহাবিদ্যালয়ত পোৱা নাযায় গুৱাহাটী ইউনিভাৰ্চিটিত আছে আৰু ৰাইচ এটা বেংক আছে ৰাইচ বেংক এইটো এটা বৰ সাংঘাতিক বিষয় গোটেই কথাবোৰে বৰ আনন্দ দিছে আমি অতি আনন্দিত আমি আশা ৰাখিছোঁ ৰূপালী জয়ন্তীত তেখেতে এটা ফিল্ম ফেষ্টিভেলো পাতিব বুলি আমাক জনাইছে গোটেই